এপিএছচি কেলেংকাৰীত উচ্চ ন্যায়ালয়ৰ পৰা সকাহ আৰু 4 অভিযুক্তক 11 মাহৰ পিছত জামিন মঞ্জুৰ হেমন্ত হিল্লুল শইকীয়া জ্যোতিৰ্ময় অধিকাৰীৰ যতীন্দ্ৰ প্ৰসাদ বৰুৱা দেৱজিৎ বৰাৰো জামিন মঞ্জুৰ কৰিলে উচ্চ ন্যায়ালয়ে এই পৰ্যন্ত মুঠ 21 অভিযুক্তৰ জামিন মঞ্জুৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ 2017 চনৰ 8 নৱেম্বৰত ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল এপিএছচি কেলেংকাৰীৰ 24 অভিযুক্তক ইয়াৰ ভিতৰৰে 4 অভিযুক্তৰ জামিন মঞ্জুৰ কৰিলে ন্যায়াধীশ ৰুমি কুমাৰী ফুকনে পূৰ্বে 17 অভিযুক্তৰ জামিন মঞ্জুৰ কৰিছিল ন্যায়ালয়ে যিহেতু একে সময়তে আৰু একে অভিযোগৰ ভিত্তিতে আন অভিযুক্তসকলে গ্ৰেপ্তাৰ হৈ জামিন পাইছিল সেয়েহে বুধবাৰেও জামিন পালে এই 4 অভিযুক্তই 4-10-2018 অৰ্ডাৰত যি 9জনক বেল দিছিল এই গোটেই কেইটা কেছ সিমিলাৰলি সিটুৱেটেড ডেট অফ এৰেষ্ট সেম হয় পিৰিয়ড অফ ডিটেনশন সেম হয় অন পেৰিটি সিন্স স্কুৱেৰলি কভাৰ্ড হৈ আছে কেছ কেইটা সেইকাৰণে আজি এই 4জনক সেইটো গ্ৰাউণ্ডতে বেলটো আজি এলাউ কৰা হ'ল অৱশ্যে এই আটাইকেইজন বিষয়াকে ইতিমধ্যে চাকৰিৰ পৰা বৰখাস্ত কৰিছে চৰকাৰে উচ্চ ন্যায়ালয়ে সকলোৰে জামিনত বান্ধি দিছে কেতবোৰ কঠোৰ চৰ্ত আদালতত জমা দিব লাগিব পাৰপত্ৰ দিব লাগিব 2জন জামিনদাৰ 1 লাখ টকাৰ আমানতৰ ধনত জামিন আদালতৰ অনুমতি অবিহনে ত্যাগ কৰিব নোৱাৰিব গুৱাহাটী বেলৰ কণ্ডিশ্যন আগতে যি আছিলে সেম সিমিলাৰ কণ্ডিশ্যনতে বেল দিছে যেনেকুৱা পাছপৰ্টটো আপোনাৰ সাৰেণ্ডাৰ কৰিব লাগিব পাছপৰ্ট নাথাকিলে এফিডেভিট দিব লাগিব তাৰপিছত আপোনাৰ গুৱাহাটীৰ বাহিৰত যাব নোৱাৰিব গুৱাহাটীৰ বাহিৰত গ'লে কোৰ্টৰ পাৰ্মিশ্যন ল'ব লাগিব স্পেচিয়েল জাজৰ পাৰ্মিশ্যন ল'ব লাগিব চিঅ'টি 1 লাখ ইচ বৃহস্পতিবাৰেও বহুকেইজন অভিযুক্তৰ জামিন আবেদনৰ ৰায় দিব উচ্চ ন্যায়ালয়ে ইয়াৰ ভিতৰত আছে ন্যায়াধীশক উৎকোচ দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা ব্যৱসায়ী সুৰজিৎ চৌধুৰীৰ পত্নী পল্লৱী শৰ্মা চৌধুৰী বিকাশ পিনছাৰ পত্নী নিশামণি ডেকা আৰু এপিএছচি গোচৰৰ মূল অভিযুক্ত ৰাকেশ পাল উচ্চ ন্যায়ালয়ে আটাইকেইজন অভিযুক্তৰ বিৰুদ্ধে থকা গোচৰৰ কেছ ডায়েৰী বিচাৰিছে কেছ ডায়েৰী পৰীক্ষা কৰিয়ে উচ্চ ন্যায়ালয়ে কি ৰায় দিব সেয়া হ'ব লক্ষণীয় কেমেৰা পাৰ্চন জিতু তালুকদাৰৰ সৈতে মাধৱ দাস DY 365